নাকৰ পৰা ব্লিডিং হ'লে কি কৰোঁ? বহুত সময়ত দেখা যায় যে দুখ পাই কেতিয়াবা আমাৰ নাকৰ পৰা ব্লিডিং হৈছে বা কেতিয়াবা আমি এনেই বহি থাকিলে স্পণ্টেনিয়াছলিও নাকৰ পৰা ব্লিডিং হয়। সৰু বাচ্ছাত প্ৰায় দেখা যায় তেওঁলোকে দুখ পালে বা কিবা বস্তু নাকত দি দিলে তাৰ ফলত কি হয় নাকৰ পৰা ব্লিডিং হয়। এতিয়া নাকৰ ব্লিডিঙত এটা বস্তু মনত ৰাখিব লাগিব যে নাকৰ ব্লিডিং হৈ থকা ব্যক্তিজনক কেতিয়াও শুৱাই নিদিব বিচনাত। কিয় জানেনে? কাৰণ আপুনি যদি শুৱাই দিয়ে তেতিয়াহ'লে নাকৰ যিটো ব্লিডিং হৈছে, আমাৰ আচলতে কি হয় নাকৰ পৰা মুখলৈ এটা কানেকশ্যন আছে, ফেৰিংছ বুলি কওঁ। এতিয়া সেই ফেৰিংছেদি আপোনাৰ ব্লিডিং যিটো নাকৰ পৰা হৈ আছে সেইটো আপুনি শুৱাই দিয়াৰ লগে লগে ব্লিডিংটো সেই ৰাস্তাটোৱেদি গৈ আমাৰ আচলতে খাদ্যনলীত সোমাই যায়। আৰু তেনে ক্ষেত্ৰত কি হয়, অলপমান দেৰিৰ পিছত ব্লাড যেতিয়া আমাৰ খাদ্যনলীত সোমায় তেতিয়া সেইটো এটা ইৰিটেশ্যনৰ কাম কৰে। আৰু তেনে ক্ষেত্ৰত অলপ সময় পিছত ৰোগীজনে বমি কৰা আৰম্ভ কৰিব পাৰে বা বমিত তেজ ওলোৱা আৰম্ভ কৰিব পাৰে। চ' সদায় মনত ৰাখিব, যেতিয়া নাকৰ পৰা ব্লিডিং হয় ৰোগীজনক আচলতে বহাই দিব, শুৱাই নিদিব। আৰু বহাই দি আপুনি কি কৰিব লাগিব? ৰোগীজনক অলপ আগফালে হাওলাই তেওঁৰ নাকত প্ৰেছাৰ দি দিব লাগিব। এতিয়া নাকত প্ৰেছাৰ দিলে আপুনি ক'ব যে উশাহ কেনেকৈ ল'ম আমি? তাৰ কাৰণে নাকত প্ৰেছাৰ দিয়াৰ লগে লগে আপুনি ৰোগীজনক মুখত মিলি উশাহ ল'ব দিব লাগিব। এই ধৰণে আকৌ কৈছোঁ, যেতিয়া আমি কোনোবা অংগত প্ৰেছাৰ দিওঁ সেই প্ৰেছাৰটো ৰিলিজ নকৰিব সোনকালে। তো এনেকৈ যদি আমি প্ৰেছাৰ দিওঁ 2 বা 3 মিনিট সময় যদি প্ৰেছাৰ দিওঁ তেতিয়া মেক্সিমাম টাইম নাকৰ ব্লিডিং কণ্ট্ৰল হৈ যায়। আৰু এবাৰ ব্লিডিং কণ্ট্ৰল হোৱাৰ পিছত আপুনি এইটো নাপাহৰিব যে ৰোগীজনক চিকিৎসালয়লৈ নিব লাগে, কাৰণ নাকৰ ব্লিডিংটো আকৌ পুনৰবাৰ হ'ব পাৰে।